নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ ইউটিউব চেনেললৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আপোনালোকে জানেই অলৰেডি আমাৰ 15খন ডিষ্ট্ৰিক্টৰ এডমিট কাৰ্ড মুকলি কৰি দিলে। 1 ছেপ্টেম্বৰৰ পৰা ইণ্টাৰভিউ হ'ব আৰু কেইখনমান ডিষ্ট্ৰিক্ট আছিলে, সেইকেইখনো এডমিট কাৰ্ড মুকলি কৰা নাই হৈছিলে। এখন নটিচ আহিছে, আপোনালোকে নটিচখন পোৱা নাই যদি আপোনালোকে এই ভিডিঅ'টো শেষলৈ চাব। মই নটিচখন পঢ়ি দিছোঁ। ডিষ্ট্ৰিক্ট কেইখনৰ নাম দিছোঁ: কামৰূপ, বৰপেটা, কাছাৰ, গোলাঘাট, লখিমপুৰ, বাক্সা, বঙাইগাঁও, টুকুৰাঝাৰ, নগাঁও, ডিব্ৰুগড়, নলবাৰী, গোৱালপাৰা, তিনিচুকীয়া, মাজুলী, চাউথ চালমৰা। এই গোটেইকেইখন ডিষ্ট্ৰিক্টৰ অতি সোনকালে ইণ্টাৰভিউ হ'ব। নেক্সট উইকত আহিব এডমিট কাৰ্ড। কামৰূপত আছে 9 তাৰিখ 9 মাহ 2021 তাৰিখে আছে। 21 তাৰিখে আছে মানে এডমিট কাৰ্ড দিব আৰু তাৰপাছত আছে বৰপেটা, কাছাৰ, গোলাঘাট। এই তিনিখন ডিষ্ট্ৰিক্টৰ আছে 13 তাৰিখ 9 মাহ 2021 এডমিট কাৰ্ড মুকলি কৰি দিব। তাৰ লখিমপুৰ আছে 23 তাৰিখ 9 মাহ 2021। ইয়াৰ পাছত বাক্সা, বঙাইগাঁও, ইয়াত আছে আৰু আছে কোকৰাঝাৰ, নগাঁও। এইকেইখন ডিষ্ট্ৰিক্টত 24 তাৰিখ 9 মাহ 2021 পৰা এডমিট কাৰ্ড মুকলি কৰি দিব। ডিব্ৰুগড় ইয়াত আছে 25 তাৰিখ 9 মাহ 2021। নলবাৰীত আছে 27 তাৰিখ 9 মাহ 2021। গোৱালপাৰাত আছে 5 তাৰিখ 10 মাহ 2021। তিনিচুকীয়াত আছে 21 তাৰিখ 10 মাহ 2021। মাজুলীত আছে 27 তাৰিখ 10 মাহ 2021। চাউথ চালমৰাত আছে 5 তাৰিখ 11 মাহ 2021। অলৰেডি আমাৰ এডমিট কাৰ্ডৰ কাৰণে ডেট মেনশ্যন কৰি দিলে। আপোনালোকে যদি প্ৰেক্টিছ আৰম্ভ কৰা নাই, আপোনালোকে বহুত ডাঙৰ লোকচান হ'ব। সেইবাবে আপোনালোকে এতিয়া ৰৈ নাথাকিব, সকলোৱে ভালদৰে প্ৰিপাৰেশ্যন চলাওক। লং জাম্প, ৰানিং সকলোৱে প্ৰেক্টিছ কৰক ভালদৰে। যিমান পাৰে বেছি প্ৰেক্টিছ কৰক। টাইম অতি কম, এমাহে টাইম আছে। এমাহৰ ভিতৰত অতি সোনকালে এডমিট কাৰ্ড মুকলি কৰি দিব। আপোনালোকে ভালদৰে প্ৰিপাৰেশ্যন চলাই থাকিলেহে ভালকৈ পাছ কৰিব। কম্পিটিশ্যন হ'বই। বহুত বছৰৰ পৰা ল'ৰাবিলাক প্ৰেক্টিছ কৰি আছে, 2-3 বছৰ 4 বছৰ এনেদৰে প্ৰেক্টিছ কৰিছে সকলোৱে। সেইবাবে আপোনালোকে ভালদৰে প্ৰেক্টিছ কৰিলেহে পাছ কৰিব। সকলোৱে প্ৰেক্টিছ কৰক। আৰু মই চাৰ্টিফিকেটবিলাকত কিমান নম্বৰ আছে সকলো কথা ক'ম, ভিডিঅ'টো শেষলৈ চাই থাকিব। এবিত আছে 45ৰ পৰা 59% যদি আপোনাৰ আছে মেট্ৰিক চাৰ্টিফিকেটত 2 মাৰ্কছ পাব। 60 পৰা 74% যদি আছে আপোনাৰ 3 মাৰ্কছ পাব। 75ৰ ওপৰত যদি আপোনাৰ পাৰ্চেণ্টেজ আছে 5 মাৰ্কছ পাব। আৰু ইউ বি কনষ্টেবল কথাটো কৈছোঁ, হায়াৰ ছেকেণ্ডেৰী যিটো ইউ বি কনষ্টেবল, তাত 45ৰ পৰা 59% যদি আছে আপোনাৰ 2 মাৰ্কছ পাব। 60 পৰা 74% যদি আছে আপোনাৰ 3 মাৰ্কছ পাব। আৰু 75ৰ ওপৰত যদি আপোনাৰ পাৰ্চেণ্টেজ আছে আপুনি পাব 5 মাৰ্কছ। আৰু আছে NCC C চাৰ্টিফিকেট যদি আছে আপোনাৰ, আপুনি পাব 3 মাৰ্কছ। তাৰপৰা NCC B চাৰ্টিফিকেট যদি আছে আপুনি 2 মাৰ্কছ পাব। NCC A চাৰ্টিফিকেট যদি আছে আপোনাৰ 1 মাৰ্কছ পাব। আৰু কম্পিউটাৰ কথা কৈছোঁ, মাষ্টাৰ অফ কম্পিউটাৰ এপ্লিকেশ্যন MCA কৰা যদি আছে আপুনি 5 মাৰ্কছ পাব। তাৰপাছত আছে BCA যদি আপুনি কৰা আছে কম্পিউটাৰ, তেতিয়া পাব আপুনি 4 মাৰ্কছ। তাৰপাছত 2 years দুবছৰীয়া কম্পিউটাৰ যদি আপুনি কৰা আছে আপুনি পাব 3 মাৰ্কছ। তাৰপাছত আছে 1 year ডিপ্ল'মা যদি চাৰ্টিফিকেট আছে, কম্পিউটাৰ চাৰ্টিফিকেট আছে আপোনাৰ, আপুনি পাব 2 মাৰ্কছ। তাৰপাছত আছে 6 month মানে 6 মাহ কম্পিউটাৰ কৰা যদি আছে আপোনাৰ, আপুনি পাব 1 মাৰ্কছ। আৰু আছে আপোনাৰ যদি স্পৰ্টৰ কিছুমান চাৰ্টিফিকেট যদি আছে, ডিষ্ট্ৰিক্ট লেভেলৰ বা নেশ্যনেল লেভেলৰ যদি চাৰ্টিফিকেট আছে, সেইবিলাকতো নম্বৰ পাব আপুনি। আৰু হোমগাৰ্ড আৰু VDP আছে, VDP 2% ৰিজাৰ্ভেশ্যন আছে। আৰু আপোনালোকে যদি প্ৰেক্টিছ কৰা নাই, প্ৰেক্টিছটো আৰম্ভ কৰক। সকলোৱে ভালদৰে প্ৰিপাৰেশ্যন চলাই থাকক। সোণালী সুযোগ, সময় থাকোঁতে কথাবোৰ ভবাটো ভাল বুলি এটা কথা আছে অসমীয়াত। আৰু এটা কথা আছে, শুই থকা শিয়ালে কেতিয়াও হাঁহ ধৰিব নোৱাৰে। সেইকাৰণে কষ্ট কৰিবই লাগিব। কষ্ট কৰিলেহে আপোনালোকে ফল পাব। সেইবাবে সকলোৱে ভালদৰে কষ্ট কৰক, প্ৰেক্টিছ আৰম্ভ কৰক সকলোৱে, যাতে ভালদৰে ইণ্টাৰভিউটো পাছ কৰে। ইয়াকে ক'লোঁ। আৰু যদি আপোনালোকে মোৰ চেনেলটোত প্ৰথম, তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবা। আৰু বন্ধু বান্ধৱীসকললৈ ভিডিঅ'টো শ্বেয়াৰ কৰিবা যদি যোনবিলাকে নাজানে সকলো কথা। ভিডিঅ'টো আজি ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ। জয় অসম। বেষ্ট অফ লাক সকলোলৈ। এডমিট কাৰ্ড পাব অতি সোনকালে। আপোনালোকে সকলোৱে ভালদৰে প্ৰিপাৰেশ্যন চলাই থাকক। বাই বাই।